গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? মই আজি ফুল ছিঙিব আহিলোঁ, মন্দিৰ যাব আহিলোঁ যোৱাকালি মা ঘৰলৈ বুলি। তাকে অলপমান আহিছোঁ এতিয়া, ফুল অলপ ছিঙি লওঁ। মন্দিৰ যাবলৈ যিহেতু ফুলৰ প্ৰয়োজন হয়, গতিকে এয়া ফুল ছিঙি আছোঁ। কি ধুনীয়া ধুনীয়া জবা ফুল, তাকে অলপ মন্দিৰ লৈ যাম বুলি গৃহস্থক সুধি পুচি লৈ পেলাই আৰু বোলে ছিংগ বুলি কৈছে বৰমাজনীয়ে, আৰু মই ছিঙি আছোঁ এতিয়া। সেইয়া আমাৰ বৰমাই ঘৰ সাৰি আছে। ভিডিঅ'ত দেখাই দিছোঁ আপোনাক অলপমান। অঁ, ফুলোহে যিমান। টকা পামতো, আপোনাকো দিম নহয়। বৰমাই কৈছে টকা পায় নহয় বোলে। মই বোলো টকা পালে আপোনাকো দিম অলপমান। সেয়া আপোনাৰ ঘৰৰ পৰা ফুল ছিঙিছোঁ যিহেতু আহি আছোঁ ফুল ছিঙি গাইজ। এয়া উপজা গাঁওখন মোৰ বহুত দিনৰ মূৰত দেখিলোঁ, এপাক চালোঁ, ভাল লাগিলে। লগতে ফুল অলপ ছিঙিলোঁ। এয়া ফুল ছিঙি পেলাই আহি আছোঁ, এতিয়া মন্দিৰ যাম নগাঁৱত। গতিকে ৰাতিপুৱাই গা পা ধুই আহি গ'লোঁ ফুল ছিঙিবলৈ, লগতে অকণমান গাঁওখনো চালোঁ। আগতে আহিছোঁ যদিও গাঁওখন চাবলৈ সময়ে নাপাওঁ। আজি আহি গ'লোঁ, গাঁওখনো চালোঁ, ফুলো কেইপাহমান ছিঙিলোঁ। আজিলৈ বাই বাই।